তেন্তে বন্ধুসকল চবতকৈ প্ৰথমে আছে মোৰ দেউতা। আপুনি চাব পাৰে এতিয়া গৰু বান্ধিবৰ কাৰণে গৈছে মোৰ মৰমৰ দেউতা। আৰু এওঁ হৈছে মোৰ মা। ৰাতিপুৱা উঠি তামাম কাম কৰে, চাই লৈছে গৰু গুড়াল এওঁ এতিয়া চফা কৰিছে ৰাতিপুৱা উঠি। ৰাম কি কয় আৰু ই হৈছে মোৰ মৰমৰ বেটা। কিমান মৰমে চাইছে। বেটা হাঁহি দিওঁ অলপ। বেটা বেটা হাঁহি দিওঁ অলপ, হাঁহি দে অলপ। এয়া হৈছে মোৰ মৰমৰ পত্নী। গোটেই ৰাতিপুৱা উঠি কাপোৰ ধোৱাত ব্যস্ত। আৰু কি কওঁ মোৰ মৰমৰ জান, ইমান কাপোৰ নুধুবা হাত বেয়া হৈ যাব নহয় তোমাৰ। আৰু এয়া হৈছে মোৰ মৰমৰ ভন্টি। কি ৰাম পোষ্ট দিছে চাই লওক। তেনে ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া আকৌ মোৰ মৰমৰ ভন্টি। মোৰ দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেন্ট কৰি দিব, লাইক কৰি দিব। নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, আৰু মই আপোনালোকৰ চবতকৈ প্ৰিয় সঞ্জীৱ। মোৰ নতুন ফেমিলি ব্লগলৈ সকলোকে স্বাগতম। যদি বন্ধুসকল আপুনিও আপোনাৰ ফেমিলিক যদি বহুত বেছি মৰম কৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰি দিব। সকলোকে অনুগ্ৰহ কৰিছোঁ মোৰ প্ৰথম ফেমিলি ব্লগক বহুত বেছি মৰম কৰিব আৰু লগতে ভিডিঅ'টো লাইক, চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব। মোৰ ফেমিলি ইমানেই, য'ত আপোনাৰ সম্পূৰ্ণ মই দেখাই দিলোঁ। আৰু লগতে আজিৰ কাৰণে ইমানতে সমাপ্ত কৰোঁ। আজিৰ কাৰণে জয় অসম।